হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল বিকাশ বি ব্লগছ। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती। আজি আছে আমাৰ কলেজত এটা প্ৰগ্ৰেম এটা আছে, মানে ফাংচন আছে সদৌ অসম ছাত্ৰ সন্থা ফালৰ পৰা আমাৰ জ্ঞানপীঠ ডিগ্ৰী কলেজত নিকাচিত আছে। আজি এটা প্ৰগ্ৰেম, মানে নৱাগত ষ্টুডেণ্টসকলক আদৰণি জনাব, আজি স্বাগতম জনাব। তাৰ কাৰণে এতিয়া আমি যাইছোঁ কলেজত। মোৰ লগত মোৰ বন্ধু এজন আছে সঞ্জিত, যি থাকে ভিডিঅ' দেখাই বা প্ৰায় মোৰ লগত ভিডিঅ'ত থাকে। সি খেলত যাইছোঁ, মই এতিয়া চাইকেল মানে দুটা চাইকেল মাৰি যাইছোঁ কলেজত। অলপ দেৰিকৈ দেখাব কি হৈছে কলেজত, কেনেকৈ কি প্ৰগ্ৰাম চলিব, কাই গায়ক আছে, কাই কি খুৱাব কি নোখোৱাব চব দেখাম আজি একফালৰ পৰা। তাতে কওক নাচ গান গোটেই আছে আজি বিকাশ বি ব্লগছ। লক্ষী পূজা আহিছিল পৰিচকত, এতিয়া ভাঙা হলা খান আছে, বেলেগ একো নাই। বোলো আমাৰ জ্ঞানপীঠ ডিগ্ৰী কলেজ নিকাচি। এতিয়া আমি মেইন গেট এখন এৰে ভিতৰৰ পৰা যাই আছোঁ। দি ৱেলকাম টু জ্ঞানপীঠ ডিগ্ৰী কলেজ নিকাচি। এইটো ৰাস্তা আমাৰ কলেজত যা ৰাস্তাটো অলপ বেয়া আছে আৰু বলে চলি যায় আহ যাওয়ার বাড়ি। এয়া আমাৰ এটা ফেচাছৰ ৱেলকাম গেট এখন নমস্কাৰ লেখা আছে, আৰু ইভাগে আদৰিছোঁ বুলি লেখা আছে। নৱাগত আদৰণীয় সভা ফ্ৰেছমেন ছ'চিয়েল জ্ঞানপীঠ ডিগ্ৰী কলেজ আছু গোটৰ দ্বাৰা আয়োজিত কৰা হৈছে মজাকৈ একদম। আৰু অসম ছাত্ৰ সন্থা ফালৰ এইটো এটা প্ৰতিমূৰ্তি টাইপৰ বনাইছে, একদম স্মৃতি দৰ্পণ মজাকৈ ধূপ চুপ দিয়া হ'ল, চাকি দিয়া হ'ল এতিয়া আৰু মজাকৈ। আৰু ইয়াতে প্ৰগ্ৰেম চলি আছে মজাকৈ, এতিয়া ভিতৰত চলি আছে। এতিয়া মই এণ্ট্ৰি কৰিছোঁ ভিতৰত। মানুহ দেখোন নাই। ভাবছিলোঁ বাহিৰৰ পৰা বহুত মানুহ আছে, খালী দেখোঁ গোটেই দেই আমি নাই ইয়াতে। এয়া হৈছে আমাৰ আজি ষ্টেজখন মজাকৈ একদম ধুনীয়াকৈ বনোৱা হৈছে, একদম কি ধুনীয়াকৈ সাজি দিছে। চাওক ইয়াতে টিচাৰসকল বহিব, ইয়াতে একদম বন্তি প্ৰজ্বলন হ'ব। এইটো আমাৰ মেম্বাৰ ইউনিয়ন বডি মেম্বাৰ দে আৰু নৰা তোক চাউণ্ড চিষ্টেম এইবিলাক চব আৰু মজাকৈ। এয়া ক্লাছ আৰম্ভ হৈ গ'ল আমাৰ কলেজত, মজাকৈ এতিয়া হৈ গৈছে আৰু। এতিয়া আমাৰ ইয়াতে বন্তি প্ৰজ্বলন কাৰ্যসূচী আৰম্ভ হ'ব। আমাৰ ইয়াতে স্পেচিয়েল গেষ্ট এজনে বন্তি প্ৰজ্বলন কৰিব এতিয়া, মজাকৈ চাই থাকক ভিডিঅ'টো। এয়া আমাৰ ইয়াতে বন্তি প্ৰজ্বলন আৰম্ভ হৈ আছে কাৰ্যসূচী। এই গিলাসত বালা অলপ আন দিব লাগিব।
ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ আমাৰ ইয়াতে চব পেকেট লাঞ্চ পুৰা ৰেডি একদম এতিয়া খাই কথা এইবিলাকে কি মজাকৈ আছে তাহানে এইবিলাক চাওক পেকেট লাঞ্চ এইয়া চাওক মজাকৈ একদম ইয়াতে আমাৰ পেকেট লাঞ্চ আমাৰ এই সমবেত সংগীতটো নিজাববীয়াকৈ ৰচনা কৰিছে আৰু লগতে সুৰ প্ৰদান কৰিছে তেখেতৰ দান হিচাপে আজি আমি এই সমবেত সংগীতটো পাইছোঁ গতিকে তেখেতক আমি এখন ফুলান গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ আৰু সম্বৰ্ধনা জনাব আমাৰ জ্ঞানপীঠ ডিগ্ৰী কলেজ আছুকটৰ সদস্যা অনামিকা নাথী বঢ়িয়া দেই বঢ়িয়া মজা একদম আমাৰ হৈছে এইকেইটা ৰেচপেক্টেবল চিনিয়ৰ আমাৰ দুজন কামাণ্ড আছাম পুলিচ আৰু আমাৰ এই ট্ৰেইনিং কৰিছে বোলে ক'ব লাগিব অঁ মোটামুটি আছা আমাৰ চব মানে কলেজৰে সদস্য এইবাৰ আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ এইটো আমাৰ জুনিয়ৰ সমবেত সংগীতত এই ভালকৈ চিটো আমাৰ এইবিলাক চিনিয়ৰ পাছ কৰি গৈছে এইবাৰে কিন্তু তথাপিতো হৈছে কলেজখন পাৰ হোৱা নোৱাৰাৰ কাৰণে মজা লাগছে সেইকাৰণে সেইকাৰণে ভাল লাগছে বহুত ভাল লাগছে A few moments later. বিয়া সোনকালে আহিছে ইও ভাঙা কলা থোৱা আনিছে
के साथ आज की मजदूरी यहीं खत्म करते हैं। अगर तुम्हें वीडियो पसंद आई तो लाइक मारो यार। मुझे नहीं पता, मुझे 2 मिलियन लाइक्स चाहिए, कैसे ना कैसे करके मुझे चाहिए। इतना जिला मैं कभी नहीं होऊंगा अपनी पूरी जिंदगी में जितना इसमें जिलाऊं, मुझे चाहिए ही चाहिए। तो लाइक मारो, और अगर तुम लोग नए हो तो सब्सक्राइब करो। वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूं, मुझे पैसों के पीछे भागना है। बाय।